নমস্কাৰ সম্পৰীক্ষাৰ্থী জিকে ফাউণ্ডেশ্যনৰ উন্নত ভিডিঅ'লৈ মই নয়ন আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম 1000+ ইম্পৰ্টেণ্ট MCQৰ সিৰিজৰ পাৰ্ট নম্বৰ 9। এইটো ভিডিঅ'ত আমি পাৰ্ট নম্বৰ 9ৰ বিষয়ে আলোচনা কৰিম। ইয়াত আমি 20টা ইম্পৰ্টেণ্ট MCQ লগতে প্ৰিভিয়াছ ইয়াৰৰ লগত জড়িত কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো প্ৰথমটো কুৱেশ্যন হৈছে হু হেড দ্য কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্স ইন ইণ্ডিয়া। ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰত মুখ্য ভূমিকা কোনে লয়? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন চি প্ৰাইম মিনিষ্টাৰ। অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। নেক্সট কুৱেশ্যন হু ইনভেন্টেড দ্য ইনসেক্টিসাইড DDT ইনসেক্টিসাইড DDTৰ কোনে আৱিষ্কাৰ কৰিছিলে? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ পল হাৰমান মুলাৰ। অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 163 অন হুইচ ডে ডিড দ্য চৌৰি চৌৰা ইনচিডেণ্ট টেক প্লেচ। চৌৰি চৌৰা ঘটনা কোন চনত সংঘটিত হৈছিলে? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন বি 5 ফেব্ৰুৱাৰী 1922 চনত। অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ফ্ৰীডম টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্স। ভাৰতীয় সংবিধানৰ কোন নম্বৰ অনুচ্ছেদত ধৰ্মৰ স্বতন্ত্ৰতাৰ অধিকাৰ আছে? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন ডি আৰ্টিকেল 26। অনুচ্ছেদ 26 নম্বৰ অনুচ্ছেদত ভাৰতীয় সংবিধানৰ 26 নম্বৰ অনুচ্ছেদত ধৰ্মৰ স্বতন্ত্ৰতাৰ অধিকাৰ আছে। অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন দ্য অথৰ অফ দ্য বুক আইনি চিকাণ্ডাৰী মাজনবী ৱাজ। আইনি চিকাণ্ডাৰী মজনবী নামৰ কিতাপখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ আমিৰ খুশ্ৰু। অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ পেৰু? পেৰুৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন বি লিমা। এই কুৱেশ্যনটো 26,000 যিটো ভেকেঞ্চি ওলাইছিলে থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেডৰ, তাৰে ফ'ৰ্থ গ্ৰেডৰ পেপাৰত আহিছিলে কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যনৰ লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন মনত ৰাখিব। নেক্সট কুৱেশ্যন হুইচ ষ্টেট ইজ অল ছেট টু বিকাম এ স্ম'ক ফ্ৰী ষ্টেট ইন ইণ্ডিয়া। ধূমপানবিহীন ৰাজ্য হিচাপে কোনখন ৰাজ্য পৰিগণিত হৈছে? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন চি কেৰেলা। নেক্সট কুৱেশ্যন মাজুলী দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড লাইজ ইন দ্য ষ্টেট অফ। মাজুলী হৈছে সকলোতকৈ ডাঙৰ নদীদ্বীপ, ই কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন বি অসমত। আপোনালোক সকলোৱে জানে। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট উমেন স্পীকাৰ অফ লোকসভা। প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ মীৰা কুমাৰ। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। নিম্নলিখিত কোনবিধ বিদ্যুতৰ সকলোতকৈ উত্তম সুপৰিবাহী? শুদ্ধ আনসাৰ হৈছে অপশ্যন ডি চিলভাৰ। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড। বিশ্বৰ সকলোতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ নীল নদী। নেক্সট কুৱেশ্যন হাউ মাছ এছেম্বলি চিট আৰ ইন মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ বিধানসভাৰ আসনৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন বি 288। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মিনিমাম এজ ফৰ বিকামিং এ গভৰ্ণৰ অফ ষ্টেট ইন ইণ্ডিয়া। এখন ৰাজ্যৰ ৰাজ্যপাল হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন চি 35 বছৰ হ'ব লাগে। অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং কিং ৱাজ ডিফিটেড বাই মহম্মদ ঘোৰী ইন দ্য বেটেল অফ চান্দাৱাৰ। চান্দাৱাৰ যুদ্ধত মহম্মদ ঘোৰীয়ে কাক পৰাস্ত কৰিছিল? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন বি জয়চান। নেক্সট কুৱেশ্যন
তুজুক-ই-বাবৰি was written by Babur in বাবৰে লিখা তুজুক-ই-বাবৰি কোনটো ভাষাত লিখা হৈছিল ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন বি তুৰ্কিছ নেক্সট কোৱেশ্চন ৰবীন্দ্ৰনাথ টেগোৰ ওন নোবেল প্ৰাইজ ফৰ হিজ বুক ৰবীন্দ্ৰনাথ ঠাকুৰে কোনখন কিতাপৰ বাবে তেওঁ নোবেল পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন এ গীতাঞ্জলি নেক্সট কোৱেশ্চন নম্বৰ 179 from whom did Ashoka take the initiative for Buddhism অশোকে বৌদ্ধ ধৰ্মৰ দীক্ষা কাৰ পৰা লৈছিল ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন বি উপাগুপ্তা অপচন বি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চন আৰু আজিৰ ভিডিঅ'টো শেষৰটো কোৱেশ্চন when was the first central legislative assembly established পোনপ্ৰথমে কেন্দ্ৰীয় বিধানসভাৰ গঠন কোন চনত কৰা হৈছিল ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন বি 1921 চনত 1921 আজি ভিডিঅ'টো এইকেইটাই আছিল কোৱেশ্চন যদি চাই ভাল পাইছে তেতিয়া লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ